Hi everyone, welcome to my channel Pujasmith Creation. আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' মই লৈ আহিছো। ভিডিঅ'টো মই দেখাইছো আজি মই কামাখ্যা মন্দিৰ গৈছিলো। তাৰ এটা সময় ভিডিঅ' আপোনালোকৰ মাজত দেখাবলৈ মই চেষ্টা কৰিছো। এতিয়া আমি গৈ আছো এয়া কামাখ্যা মন্দিৰলৈ আৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাই আছো মই তাত কি কৰিলো কি নাই কৰা। দেই আহকচোন তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক। এয়া আমি গৈ আছো কামাখ্যা মন্দিৰলৈ। অলপ ভিডিঅ'টো কৰি থৈ দিছিলোঁ আপোনালোকক দেখাবৰ কাৰণে। এতিয়া অকণমান মই ভিডিঅ' চবৰে এতিয়া চমু অলপ সময় দেখাই দিম আপোনালোকক। এয়া গৈ আছে মিষ্টাৰ আগে বেছি মই গৈ আছোঁ ভিডিঅ' কৰি। এইপিনে আমি কামাখ্যা মন্দিৰ আহি পাই গ'লোহি। এতিয়া আমি কামাখ্যা মন্দিৰলৈ যাম। এইপিনে দেখাই দিছোঁ দোকান পোহাৰবোৰ আপোনালোকক চাওক। আৰু এতিয়া আমি গৈ আছো কামাখ্যা মন্দিৰৰ ভিতৰত। মেইন গেটেদি আমি সোমাব নোৱাৰিলোঁ, মানে বহুত বেছি লাইন দি কৰিব লাগে, সেইটো কাৰণে আমি এইপিনেদি আহিলোঁ। পাছৰখন গেটেদি আহিলোঁ আৰু মেইন কামাখ্যা মন্দিৰত আমি সোমাব নোৱাৰিলোঁ, মানে আমি অকল দেৰিকৈ অহা হ'ল, 11:30 বাজি গ'ল। সেইটো কাৰণে আমি আজি তাতো লাইনটো বহুত বেছি দীঘল হয়, সেইটো কাৰণে আমি বেকৰ যিখন গেট আছিল সেইপিনেদি গৈ পেলাই আমি বাহিৰতে চাকি জ্বলালোঁ। আৰু আকৌ আহিম, সোনকালে আহিম। মেইন গেটখনৰ সন্মুখেদি মন্দিৰ ভাগলৈ মই কালি মাৰ পিনে যাবৰ কাৰণে চেষ্টা কৰিম। অতি সোনকালে আহিম, সোনকালে মানে 5-4 বজাত আহিলে পাই যাম। সেইটো কাৰণে বেকৰ গেট ফালেদি আমি সোমালোঁ। আৰু এতিয়া আমি যদিও সেইপিনে সোমাইছোঁ হ'লেও আমি এই চাকি ধূপ মিঠাই এই গোটেইখিনি লৈ লৈছোঁ। এয়া পিন্ধি আছে, মোকো পিন্ধাই দিলে জয় মাতা কি। এতিয়া আমি যাম মন্দিৰৰ ভিতৰলৈ, কামাখ্যা মন্দিৰৰ ভিতৰলৈ যাম। এয়া অলপ ভিডিঅ' কৰি দিছোঁ, যেনেকৈ মই এয়া দেখাই দিছোঁ। আৰু এইজনী মোৰ লগৰজনী আৰু তেওঁ হাজবেণ্ড হয়। এয়া দেখাই দিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ এই দোকান পোহাৰবোৰ দেখাই দিছোঁ। কি ধুনীয়া সংঘ আছে, ধুনীয়া আছে দেখাম চাবচোন ভিডিঅ'টোৰ যোগেদি। মই ক'লোঁ যে তুমি ফোনটো তুলিলোঁ আৰু মোক অকণমান ভিডিঅ' কৰি দিয়া, আৰু তেওঁ মোক কাৰণে ভিডিঅ'টো কৰি দিলে অলপকৈ। মোকোতো লাগে ন অকণ ওলাবলৈ আপোনালোকক দেখাবৰ কাৰণে। মইতো ভিডিঅ' কৰি দেখাই আছিলোঁ, সেইটো কাৰণে মই ক'লোঁ যে মোক অকণ ভিডিঅ' কৰি দিয়ে, আৰু মোক সেইটো কাৰণে ভিডিঅ' কৰি দিয়ে অলপ। এয়া দেখাই দিছোঁ, মই গৈ আছোঁ মন্দিৰ ভাগলৈ আৰু ভিডিঅ'টো দেখাই আহি আছোঁ। এয়া দীপচিকা আৰু ভাস্কৰ আগে গৈ আছে আৰু বেগে ময়ো গৈ আছোঁ। এয়া দোকানবোৰ মই দেখাই দিছোঁ চব। এতিয়া আমি লৈছোঁ চাকি ধূপ আৰু মিঠাই লৈছোঁ আৰু সেন্দুৰ লৈছোঁ। তেনেকৈ পূজাৰ কাৰণে আপোনাৰ ড্ৰাই ফ্ৰুটছৰ তেনেকুৱা টেমা পাই তেনেকুৱা লৈছোঁ। এয়া দেখাই দিছোঁ মই কি ল'লোঁ আপোনালোকক। ঘি চাকি দিয়া হয়, সেইকাৰণে ঘি চাকি মই দিম। কি ধুনীয়াকৈ সজাই দিছে চব, ধুনীয়াকৈ ড্ৰাই ফ্ৰুটছ মিঠাই পেৰাব। চবকে দেখাই দিছোঁ অলপ। এতিয়া গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ চাকি দিবৰ কাৰণে। চাকি আমি বাহিৰত ইয়াত ফুল বিকিছিলে, মানে ফুল তেওঁ দি আছিলে আইতাজনী, আৰু ই ফুল ল'লে এয়া নিৰ্মালি মানে দিবৰ কাৰণে ফুল ল'লোঁ, তাত বিকিয়ে থাকে। এয়া আমি ওপৰলৈ গৈ আছোঁ। চবতে দোকান চব। এইটো সোমোৱাৰ পৰা একদম নামঘৰ মানে মন্দিৰৰ ভিতৰলৈকে আপোনাৰ দোকান মানে ইমানেই দোকান আছে। যিমান পাৰোঁ অলপ আপোনালোকক দেখাই দিছোঁ। পৰিৱেশটো বহুত ধুনীয়া, বহুত মনটো ভাল লাগিছে আপোনাৰ। বহুত মনটো ভাল লাগিলে। এটা মন্দিৰ আৰু চাৰ চাইডেদি যাম এতিয়া আমি কামাখ্যা মন্দিৰ।
এয়া আমি পাই গৈছোঁ চাকি দিয়া বাহিৰত যে চব চাকি দিয়া হয় তাতে আমি এতিয়া চাকি দিম গোটেইখন মানুহে দেখাই দিছোঁ মই অলপ চাওক চাকি দিবৰ কাৰণে গৈ আছোঁ ভিতৰলৈ এয়া চাকি দিয়া জেগা এয়া বেছি ভিডিঅ' কৰিব বেয়াও লাগে সেইটো কাৰণে মই যিহেতু চাকি মই নিজে জ্বলাম আৰু ইউ জ্বলাব সেইটো কাৰণে সেই কথা মই ভিডিঅ' নকৰিলোঁ চাকি জ্বলাই মেলি আহিলোঁ দেখাই দিছোঁ এয়া চাকি জ্বলাই আছে মই অকণমান ভিডিঅ'টো কৰি থ'লোঁ এয়া তাৰপিছত আৰু বাহিৰ চাইডটো আৰু ভিতৰত ধুনীয়াকৈ মিঠাই খিয়া যে নিছিলোঁ চাকি নিৰ্মালি সেই গোটেইখিনি পূজাৰী হাতেৰে পূজা কৰি আনিলোঁ আপোনালোকে ঘৰলৈ লৈ যাব দিয়ে আৰু এইখিনি চাইডটো গোটেই ফটোগ্ৰাফাৰ আপোনালোকে যেনেকুৱা ধৰণৰ ফটো মাৰে চব 150 আৰু 200 ফটোগ্ৰাফাৰ তাত আমি ফটো এখন উলিয়ালোঁ মই সেইখন আপোনালোকক দেখাম ফটোখন কেনেকুৱা হৈছে মই ইয়াতে শেষত দেখাই আছোঁ ফটোখন আৰু এয়া ফটো চটো মাৰিলোঁ মেলিলোঁ তাৰপিছত এপিনে প্ৰিণ্ট আউট উলিয়াই আনিলোঁ সেয়া মই হাতত লৈ আহিছোঁ ফটোখন উলিয়াই মেলি আনিলোঁ মনটো ভাল লাগি আছে ধুনীয়াকৈ ফটোখন উলিয়াব পাৰিলোঁ যিয়ে নহয় ভাল লাগিলে সেইটো কাৰণে দেখাই দিছোঁ আৰু তাৰ এটা আইচক্ৰীম খালোঁ সেয়া ভিডিঅ' নকৰিলোঁ আৰু এইপিনে দেখাই দিলোঁ সম্পূৰ্ণ গোটেই পৰিৱেশটো আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই